তো হাই গাইজ, বৰ্তমান মই আছোঁ এতিয়া পুৰীতে আৰু আজি যাই আছোঁ চিল্কা হ্ৰদৰ আপোনাৰ মানে নামটো শুনি আছোঁ বহুত দিন ধৰি, বহুত বোলে ডাঙৰ লেক। তো সেইকাৰণে ভাবিলোকে চাই আহোঁ। কালি ৰাতিৰ গল্ডেন বিচ আৰু আপোনাৰ ওমকেশ্বৰ মন্দিৰ এইবিলাক গৈছিলোঁ, সেইবিলাক ভিডিঅ' কৰা নাই মই, বহুত জেগা গ'লোঁ কালি। তথাপিও মই যদি দুটা এটা কিবা ক্লিপ লৈছিলোঁ সেইখিনি ক্লিপ মই দি দিম বাৰু। তো এতিয়া টেম্পুত উঠিবৰ কাৰণে যাই আছোঁ। যোৱাকালি 2জন মানুহৰ লগত মানে টেম্পুত গৈছিলোঁ, তেখেতৰ লগতে আজিও যাম। তো পাৰ পাৰ্চন 200কৈ পৰিছে। তো আমাৰ টোটেল 5জন মানুহ 1000 টকা। ঠিক আছে বাৰু, মই টেম্পুলৈকে যাই লওঁ ফাৰ্ষ্ট। তো গাড়ী যেতিয়া বৰ্তমান যাই আছোঁ আমি চিল্কা লেক। তো চাৰিওফালে ধানৰ খেতি আৰু নাৰিকল গছ, পূৰা গোৱা টাইপৰ ভাইব আহি আছে। চাৰিওফালে মানে আপোনাৰ ধানৰে খেতি। বৰ্তমান এই চিল্কা জিল আহি পালোঁ আৰু ইয়াতে আপোনাৰ টিকেট 5700, এখন বোট দিব আৰু বাকী আপোনাৰ ডলফিন চলফিন দেখাব কিবা কিবি। আপোনালোকৰ ভিতৰত যে ভালকৈ মানে বটত উঠাৰ পিছত ভালকৈ দেখাই আছোঁ। আৰু মানে ইয়াত অলপ প্ৰাইচটো লাগাতকৈ বেছিয়ে, 5700 অলপ বেছি হৈ যায়। তথাপিও আৰু আহিছোঁ যিহেতু উঠি পেলাই যাওঁ আৰু। তো ঠিক আছে বাৰু, যাই আছোঁ। তো গাইজ একদম নদীৰ মাজত আছোঁ। বৰ্তমান এই চিল্কা জিলাৰ একদম মাজ আহি পালোঁ। পিছফালে বৰমা বাইদেউ মাহঁত আছে আৰু মই আছোঁ একদম আগত দেখি। দুটামান ৰিলো বনালোঁ ইয়াতে, তো ইনষ্টাগ্ৰামত চাব আপোনালোকে। তো একদম মাজলৈকে আছোঁ, চাওঁ ডলফিন দেখা পাওঁনে নাই। যেনেতো দেখা পাম বুলি কৈছে ডলফিন, আৰু ডলফিন আপোনাৰ সাগৰীয়া ৰঙা কেঁকোৰা এইবিলাক দেখা পাব বুলি কৈছে। আৰু মানে প্ৰাইচটো লাগাতকৈ অলপ বেছি, 5700, কিন্তু আমি অলপ তথাপিও আৰু আহিছোঁ যিহেতু নোচোৱাকৈ চাব মানে যোৱা গ'লে আৰু আফচোচ থাকি যাব। তো সেইকাৰণে ভাবিলোঁ কি আৰু যি হ'ল চাই যাওঁ আৰু। যিহেতু আৰু পুৰীৰ পৰা 60 কিলোমিটাৰ আপোনাৰ চিল্কা লেক, পুৰীৰ পৰা আপোনাৰ লগভগ 60 কিলোমিটাৰ, 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টা লাগে আহি পাওঁতে। তো এনে ভালে লাগছে আহি পেলাই। আৰু আপোনালোকে আহোঁতে হাততে কৰ্ণফ্লেক্সৰ সৰু সৰু পেকেট পায়, সেইবোৰ লৈ আহিব। সেইবোৰ লৈ আহিলে আপোনাৰ কি বুলি কয়, এই চৰাইবিলাকে মানে সেইবোৰ দিয়াৰ লগে লগে পূৰা কাষে কাষে আহি যায়। তো এইটো মানে কেতিয়াবা বনিছিল, কিন্তু সাগৰৰ পৰা কাটি আহিছিল। বহুত ডাঙৰ এৰিয়া, বহুত ডাঙৰ এৰিয়া এইটো। তো গাইজ এতিয়া আমি বৰ্তমান এনেকুৱা এটা আইলেণ্ডত আহি পাইছোঁ। এনেকুৱা এটা আইলেণ্ডত আহি পাইছোঁ, কি বুলি কয় আপোনাৰ এই জিলটো পাৰ কৰি পেলাই আৰু, য'ত আপোনাৰ খোৱা লোৱা মানে ব্যৱস্থা আছে। তাৰে মাজেৰে এনেকুৱা ৰাস্তা, আৰু আগত দেখি অলপমান গ'লে সাগৰটো দেখা পায়। তো বহুতেই ভাল লগা জেগা এইবোৰ। এই বালাত খোজকাঢ়া বৰ মুস্কিল, তথাপিও আৰু যাই আছোঁ। আপোনালোকে চাওকচোন জেগাটো। মানে একদম বহুতেই ভাল লাগি আছে একদম প্লেচটো। মানে লাইফত এইবোৰ জেগাত যে আহি পাম কেতিয়াবা ভাবাই নাই মানে। আমি যে এতিয়া বিপদত দেখি থাকোঁ আইলেণ্ড, তো আইলেণ্ড আচলতে এনেকুৱাই আৰু গছ গছনি আছে আৰু মাজে মাজে ৰাস্তা।
আৰু আপোনাৰ নদীৰ মানে সাগৰৰ পৰা এটা সেই কাটি যাই পেলাই সেইটো হ্ৰদ হৈছে চিলিকা হ্ৰদ। কষ্ট হয় উঠোতে। এইবিলাক হৈছে আপোনাৰ সাগৰীয় ঘাঁহ আৰু সেইটো হ'ল সাগৰ। ফাইনেলি আহি পালোঁ, ফাইনেলি গাইজ সাগৰ পালোঁৱে আৰু মানে পইচা যিখিনি লৈছে বাৰু ঠিকে আছে, ৱাৰ্থ ইট। ভাল লাগিলে আহি পেলাই বহুত। সেইটো হ'ল আপোনাৰ বিচ। তো ফাইনেলি গাইজ আহি পালোঁ সাগৰৰ পাৰ একদম চাবই